পর আজি আমি বনাম পারফেক্ট চকলেট কেক বেস এই বেসটো দি আপুনি যি মন তাকে ডিজাইন দিব পাৰে বলা স্টার্ট কৰো ইনগ্রেডিয়েন্টস হ'ব এয়া লৈছো হাফ কাপ কোকো পাউডার দুটা কণী তাৰ পিছত 2 চামুচ বেকিং পাউডাৰ নেক্সট লৈছো ময়দা লৈছো 2 কাপ চেনি লৈছো 1 কাপ আৰু 4 ভাগৰ 3 ভাগ আৰু ইয়া পানী লৈছো গৰম পানী 1 কাপৰ অকমান কম ৰিফাইন লৈছো 1 কাপৰ অকমান কম আধা কাপ আৰু গাখীৰ লৈছো 3/4 তাৰ পিছত এয়া লৈছো ভিনেগাৰ 1 টেবুলস্পুন এতিয়া আমি ময়দাখিনি ফাৰ্স্ট চালি লম ফাৰ্স্ট যিখিনি শুকান বস্তু ড্ৰাই ইনগ্ৰেডিয়েন্টছ এইখিনি আমি চালি লম এয়া ময়দাখিনি আমি চালি লম ধুনিয়াকে নেক্সট তাত আমি পিছি থোৱা চেনিৰ গুড়াহে লম কিন্তু দেই ডাইৰেক্ট চেনি হলে মিক্স কৰিব অকমান দিগদাৰ চেনি লৈছো ইয়াতে 1 কাপ আৰু 2 কাপৰ নাই 2 কাপৰ অলপ কম 1.5 কাপৰ অলপ বেছি এনেকে চেনি পিছা চেনিটো ধুনিয়াকে মিক্স কৰি লম চকলেট কেক খাই সবে ভাল পায় কিন্তু পারফেক্ট ৰেচিপি এটা বিচাৰ এই কেকটো বনালে এই ৰেচিপিটো বনালে বেলেগ আৰু চকলেট কেকৰ ৰেচিপি বনাবই নালাগে আৰু এইটো দি যোনটো তাৰ পিছত যদি ডিজাইনাৰ কেক বনাই তাৰ পিছত যোনটো টেষ্ট আহে আৰু তাতে কিছুমান মই যেতিয়া কেক ডেকোৰেটিং ভিডিঅ'জ যেটো বনাম হেয়া আপোনালোকে চাব তেতিয়া গম পাব এই চকলেট বেসটো দি সব টাইপৰ কেক বনাব পাৰি বেলেগো ফ্লেভাৰ কেক বনাম পিছত এয়া গোটেই ড্ৰাই ইনগ্ৰেডিয়েন্টছ বেকিং পাউডাৰ বেকিং সোডা গোটেইখিনি বস্তু আমি ইয়াতে চালি লৈ পেলাই ধুনিয়াকে মিক্স কৰি লৈছো আৰু ইয়াতে আমাক বিটাৰ নালাগে মিক্স কৰিব আমাৰ এই হাতে দিয়ে হৈ যাব খালি হুইপ ক্ৰীম যদি আপোনালোকে যদি ইউজ কৰে কেক সজাব কাৰণে তেতিয়া বিটাৰ লাগিব নৰমালি কেক বনাওঁতে বিটাৰ নহলেও হয় তাৰ পিছত আমি দি দিছো ইয়াতে দুটা কণী আৰু গোটেইখিনি ৱেট ইনগ্ৰেডিয়েন্টছ সব দি লব এটা এটাকে মিক্স নকৰিলে হ'ব তাৰ পিছত আধা কাপ তেল আৰু এই সেম মেজাৰমেন্ট দি মই এতিয়া অকমান বেছিকে হেৰি বেটাৰ বনাম কিন্তু এই সেম মেজাৰমেন্ট দি যিকোনো কাপ সাপোজ এই ব্ল্যাক কালাৰ কাপ যেনটো দেখাইছো সেই কাপটোৰে বলে বনাব খুজিছে সেই কাপটোৰে মেজাৰমেন্টত গোটেইখিনি বস্তু দিলে হ'ল একো কথা নাই তাতে তাৰ পিছত গাখীৰ তেল গোটেইখিনি বস্তু আমি কেকটোৰ কাৰণে ঢালি লম লাষ্টত গাখীৰ দিয়াৰ পিছত ভিনেগাৰখিনি দি পেলাই ধুনিয়াকে মিক্স কৰি লম মই এটা সৰু ভিক্স নাথাকিলেও আপোনালোকে চামুচ দিও গোটেইখিনি বস্তু ফেটি লব পাৰে ধুনিয়াকে যাতে এটা ভাল মিক্স হৈ পেলাই এটা ধুনিয়া বেটাৰ এটা ৰেডি হৈ যায় কেক বেটাৰ একদম ৰেডি হৈ গৈছে ধুনিয়াকে দেখিছে এই কনসিস্টেন্সিটো বহুত বেছি ডাঠ নালাগে আৰু এটো দি যেটো টেস্টি কেক হয় তাৰ পিছত আপুনি মোক কমেন্টত ক'ব লাগিব যে বাহ কি ধুনিয়া কেকৰ ৰেচিপি দিছে চকলেট কেকৰ এতিয়া আমি যেটো বাচনত আমি বনাব খুজো সেই বাচনটোত মই ইমান একদম কাটি কুটি বহুত বেছি কোনে হাতে দি সিধা তেল ঢালিছো তাৰ পিছত হাতে দিয়ে গোটে চাৰিওফালে লগাই দিছো আৰু পেপাৰো আপোনালোকে মন গৈছে গুলকে কাটি ল'ব মই আৰু ইমান কৰি নাই থাকা সিধা এনেকুৱা মোৰ তাত পেপাৰ আছিলে দুটা পেপাৰ তাত লগাই দিছো যাতে একদম তলৰ ফালে লাগি নাযায় তাৰ পিছত সেই পেপাৰটোৰ ওপৰত আৰু অলপ ৰিফাইন দি পেলাই ধুনিয়াকে এটা কোটিং কৰি দিম যাতে কেকটো মানে তলত লাগি নধৰে ধুনিয়াকে চাৰিওফালে লগাই দিছো মোৰ দুটা কেক হ'ব বেটাৰটো যিহেতু অকমান বেছি সেইকাৰণে মই দুটা কেকৰ মোল্ড এটা হেতু আছিল কেকৰ মোল্ড আৰু কেকৰ যদি মোল্ড নাই তেতিয়াহ'লে যিকোনো এনেকুৱা ষ্টিলৰ বাচনতো বনাব পাৰে একো প্ৰব্লেম নাই এলুমিনিয়ামৰ বাচনতে বনাব লাগিব বুলি কোনো কথা নাই ইয়াতে মই ৰাফলি মই পেপাৰ কিটা লগাই দিছো বাটাৰ পেপাৰো কোনো দৰকাৰ নাই তেল ঢালি দিলে মইতো এনেকৈ বনাম মই ইমান কেক বনালো সব মই এনেকৈ বনাম যোগাৰ দি পেলাই এতিয়া কেকৰ যিটো বেটাৰ হেতু আমি ঢালি দিম কেকটোত আধাতছে অকমান ফিল আপ হ'ব দিব পাৰো বা আধা বহুত বেছি দি নিদিব নহ'লে এইটো যেতিয়া ফুলিব কেকটো বাহিৰত আহি গ'লে পৰি যাব আৰু কেকটো তেতিয়া নষ্ট হৈ যাব এইটো সেকেন্ড কেকটো সৰু কেকটো সেই বেটাৰখিনি এই কেকটো এদি মই কি বনাম এটা ডিজাইন সেই ডিজাইনটো মই আহিব মোৰ আৰু বেলেগ ভিডিঅ'বিলাকত এই চকলেট বেসটো দি আৰু ওভেন নালাগে মোক কুকাৰো নালাগে কুকাৰত সব টাইপৰ বাচন আপুনি দিব নোৱাৰে সেইকাৰণে মোৰ কেৰাহী বেষ্ট ইয়াতে হয়তো অকমান বালি নহয় বা নিমখ আৰু নিমখখিনি কোনো কথা নাই পেলাব নালাগে নিমখখিনি বাৰ আপুনি ব্যৱহাৰ কৰিব পাৰে তাতে এটা ষ্টেণ্ড মই ইয়াতে এটা ষ্টিলৰ প্লেট লৈছিলো মই কেক বনাওঁতে ষ্টেণ্ডটোৰ হালতটো হেতু হৈ গৈছে তাৰ পিছত 15 মিনিটছৰ কাৰণে প্ৰি হিট হ'ব
ল'বৰ কাৰণে এটা চৰিয়া দি দিব আৰু চৰিয়া বেষ্ট হয় কেকৰ যোনটো ওভেন টাইপ বনাবৰ কাৰণে কাৰণ তেতিয়া যিমান অকণ হাইটৰ কেকো ধুনীয়াকৈ বনি যায় সুদা যদি কেৰাহী ঢাকন দিয়ে তেতিয়া কেকটোৰ কাৰণে অকণ সৰু হৈ যায় কেতিয়াবা জাগাটো প্ৰিহিট হোৱাৰ পিছত এতিয়া কেকটো বেক হ'বৰ কাৰণে এৰি দিম 30 মিনিটছ ধৰি লৈছোঁ কিন্তু আপুনি 25 মিনিটছ মানৰ পৰা অকণমান আৰু 10 মিনিটছ আপুনি হাই ফ্লেমত কৰিব লাগিব 10 মিনিটছৰ পিছত আপুনি ফ্লেমটো ল' কৰি দিব আৰু 25 মিনিটছ পিছত এইটো মই চেম মই সৰু কেকটো বহাই দিছিলোঁ দেই সৰু কেকটো মই 20 মিনিট পিছত চেক কৰিছোঁ আৰু মোৰ সৰু কেকটো 20 মিনিট পিছত একদম ৰেডি হৈ গৈছে চাওক এই যোনডাল সোমাই দিছোঁ ন এইডাল যিকোনো এডাল কাঠি এডাল সোমাই পেলাই চাব যদি তাত কেক লাগি নাহে তেতিয়াহ'লে কেকটো ৰেডি হৈছে আৰু যদি লাগি আহে তেতিয়াহ'লে আৰু 5 মিনিট দি পেলাই চেক কৰিব বহুত দেৰি এনেই নিদিব জ্বলি যাব কাৰণ 20-25 মিনিট পিছত যিহেতু এইটো কেকটো মই বহুত বেছি ওখ নাই বনাওঁ ওখ কেকক লাগে 1 ঘণ্টামান মই ইয়াতে বহুত বেছি কেকটো ওখ নাই বনোৱা এতিয়া মই এইটো মোৰ ডাঙৰ কেকটো একবাৰ চেক কৰোঁ 20 মিনিট পিছত হৈছে নে নাই হোৱা অলপ লাগি আহিছে পাহৰি যাওঁ অকস্মাত জ্বলি যাব পাৰে অলপ চেক কৰি থাকিব 5 মিনিটছ পিছত আৰু এবাৰ চেক কৰিব কিজানিবা হৈ যায় মোৰ ইয়াতে 10 মিনিটছ লাগিছে মই 10 মিনিটছ পিছত আৰু এবাৰ চেক কৰিছোঁ এবাৰ লাগি নাই হা তো এতিয়া ডান বঢ়িয়া হৈছে কেক তাৰপিছত আমি গেছটো বন্ধ কৰি দিছোঁ আৰু এইটো কেককেইটা আনি পেলাই অকণমান টাইম ঠাণ্ডা হ'ব দিব লাগিব গৰমে ওলাই নিদিব গোটেই এৰি গুচি আহিব একদম ধুনীয়াকৈ 2-3 ঘণ্টা আৰামত ধুনীয়াকৈ ঠাণ্ডা কৰি ল'ব তেতিয়াহে কেকটো ধুনীয়াকৈ ডিমল্ট হৈ যায় এতিয়া আমি কেকটো ডিমল্ট কৰোৱা হ'ব লওক আৰু কেনেকুৱা হয় চাওঁ আৰু এই কেকৰ ৰেচিপিটো একদম ট্ৰাই কৰিবই কিন্তু দেই আৰু মোক কমেণ্টত ক'ব কাৰণ এইটো বহুত টেষ্টি কেক হয় আৰু ইয়াক যেতিয়া মানে ডিজাইন কৰা যায় বহুতেই বেছি ভাল লাগে ইয়াক খাই পেলাই যিটো হুইপ ক্ৰীমৰ লগত যিটো টেষ্ট হয় ধুনীয়াকৈ চাকুখন ঘূৰাই পেলাই এখন প্লেট লৈ পেলাই এনেকৈ উল্টাই দি পেলাই এইটো অকণমান টেপ কৰি দিম মাৰি দিম তাৰপিছত ধুনীয়াকৈ কেকটো এৰি আহিব আৰু কাগজ দিব লাগিব তলফালে নহ'লে কেকটো মানে তলফালে লগা বহুত চান্স থাকে ইয়াত ধুনীয়াকৈ কেকটো মোৰ এৰি আহিছে একদম ব্লেক চকলেট কেক এইটো আমাৰ কেকটো ৰেডি ডাঙৰ কেকটো এতিয়া সৰু কেকটো ডিমল্ট কৰি দেখাম কেক ধুনীয়া এতিয়া মই যেতিয়া এইটো ফ্ৰষ্টিং কৰিম তেতিয়া ধুনীয়াকৈ কাগজ গুচাই ল'ম সৰু কেকটো আপোনাক মই ডিমল্ট কৰি দেখাম এইটো চেম অকণমান চুৰিখন দি চাৰিওফালে ঘূৰাই দিম মোৰ মানে কেক বনাই মোৰ বিৰাটেই ভাল লাগে তাৰে যোনটো ডিজাইন কৰিও বিৰাট ডিজাইন কৰা মই চব ঘৰুৱা বস্তু ব্যৱহাৰ কৰোঁ বাছ মিনিমাম কিছুমান বস্তু লৈ আছে সৰু কেকটো ইমান ধুনীয়া আছে সেইবিলাক বহুত জল্দিয়ে ইজিলি ভাল পায় আৰু এইটো বনাই চাব কেনেকুৱা লাগে মোক ক'ব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আৰু মোৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব মোৰ ভিডিঅ' থেংক ইউ